কলমৰ ধাৰাৰে লিখি যা সংবাদ, কলমৰ ধাৰাৰে লিখি যা সংবাদ। আহিৰে নেওচি তই ঘাট প্ৰতিঘাত, আহিৰে নেওচি তই ঘাট প্ৰতিঘাত। ককায় তোলৈ বাট চাই আছে ৰৈ অসমী সংবাদ জগতৰ অৰুণোদয়, নিধিলি বায়ু আজি নাই। পৰাগ দাসু আজি গ'লগৈ আঁতৰি, কলমেৰে সঁচা কথা কৈ কৈ। চতুৰ্থ স্তম্ভ আজি হতভম্ব, গণতন্ত্ৰ লুগীয়া দেহা। সঁচা সংবাদ সেৱী মহাসংকট আজি, এচাম বনিয়াৰ কুটিল বেহা। লাগে এক জাগৰণ কলমৰ মহাৰণ, লাগে এক জাগৰণ কলমৰ মহাৰণ। যুদ্ধ য'ত যুক্তিৰে হ'ব, আইৰ সুখ দুখ জগত সভাত দাঙি সত্য সিঁচৰিত হ'ব। ককায় তোলৈ বাট চাই আছে ৰৈ অসমী আয়ে বিচাৰে সত্য সংবাদ, সঘনে সন্ধান সংসনি না। জগতে জানে দেখিছে শুনে, বিচাৰি ফুৰিছ তই ভাল সংবাদ। তই বাৰু শুনিছনে নাই, তই বাৰু শুনিছনে নাই। আয়ে আছে তোলৈকে বাট চাই, আয়ে আছে তোলৈকে বাট চাই। নিতুমণি নন্দন পৰাশমণি অনুপম, মৃণাল তালুকদাৰ ঋতুস্মিন জাৰিদাৰ, পিতামহ অজিত কুমাৰ ভূঞা। উৎপল প্ৰণয় দা আইৰে দুবিধা, সংবাদে ধুই নিয়ে আইৰে হিয়া। সংবাদে ধুই নিয়ে আইৰে হিয়া। ককায় তোলৈ বাট চাই আছে ৰৈ অসমীয়া। কলমৰ ধাৰাৰে লিখি যা সংবাদ, কলমৰ ধাৰাৰে লিখি যা সংবাদ। আহিৰে নেওচি তই ঘাট প্ৰতিঘাত, আহিৰে নেওচি তই ঘাট প্ৰতিঘাত। ককায় তোলৈ বাট চাই আছে ৰৈ অসমীয়া, তোলৈ বাট চাই